ফ্ৰেন্ডছ কি খবৰ সকলোৰে খবৰ চাগে ভাল মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মানে এটা বস্তু লৈ আহিছোঁ, মানে শামুক লৈ আহিছোঁ প্ৰথমবাৰৰ কাৰণে। আজি মই শামুক টেষ্ট কৰিম আৰু কেনেকুৱা লাগিছে মই আপোনালোকক ক'ম। আপোনালোকেতো খাই পাইছেই চাগে, বহুতে খাইছে, মই ভিডিঅ'ত দেখা পাওঁ বহুতে খায়। তো আজি মই ট্ৰাই কৰিম কেনেকুৱা লাগিছে, কমেণ্ট মানে ক'ম মানে কেনেকুৱা লাগে খাই। তো মই আজি ফাৰ্ষ্টবাৰৰ কাৰণে খাব পাৰোঁ নে নোৱাৰোঁ চাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো চাওক, শামুকটো ৰেডি হৈছে, চাফা কৰি তাৰপিছত বইল কৰি ঠাণ্ডা পানী দি ধুই ল'লোঁ। বইল পানীত ধুইছোঁ, তাৰপিছত ঠাণ্ডা পানী দি। আৰু ইপিনে কেৰাহী গৰম হৈছে, তেলো গৰম হৈছে, তাৰ পিঁয়াজ ঢালি দিলোঁ। তাৰপিছত হালধি, সোৱাদ অনুসৰি নিমখ, তাৰপিছত এই শামুকখিনি এতিয়া কেৰাহীত ঢালি দিম। তাৰপিছত অলপ ধুনীয়াকৈ মানে ভাজি কৰিম, একদম মানে কৰা টাইপৰ ধুনীয়াকৈ ভাজি কৰিম। তাৰপিছত আমাৰ শামুক ৰেডি হৈ যাব। আজি ফাৰ্ষ্ট খাম, কেনেকুৱা লাগিব নাজানো আৰু। তাৰপিছত মছলা অলপ দি দিলোঁ, জিৰা গুড়া। তো চাওক, আমাৰ শামুক ভাজি ৰেডি আৰু এতিয়া মই টেষ্ট কৰিম। তো এতিয়া খাম, কেইটুকুৰামান লৈ ল'লোঁ, 3-4 টুকুৰামানত। তাৰপিছত প্ৰথমবাৰৰ কাৰণে শামুক খাব ওলাইছোঁ। তো প্ৰথমতে অলপ বেলেগ লাগিছে মানে, তথাপিও খাব পাৰিলোঁ, বহুত টেষ্টি লাগিছে। মানে বহুতে খোৱা দেখি কেনে ময়ো খালোঁ। তো ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো বুলি ছাবস্ক্ৰাইব কৰিব। আজিলৈকে বাই বাই। আজি আৰু মানে কি ক'ম আৰু, ফাৰ্ষ্টবাৰৰ কাৰণে খালোঁ আৰু। বাই বাই, টাটা।